Kopili constituency along ajak BJP asong Japan Kheruni hithi eroi committee lapen rongasor aning kithi. MLA Development Fund pen Mahamaya DCRF along Forest Department pen son inkorai hini an thesere aro KSI kede. BJP Sarihajan Right Wing Local Committee atum Sarihajan Irrigation alang tank kaselang pon bomadip kahomrida. Adaba birta long pen nili bilar burn kropi khado ko be phanta karnam pachirilo nan bir tang ton pen arjek tha West Karbi Anglong Kopili constituency along kedo ajhak BJP asong jatum BD kanglip ke klema jok hithi rupen kangni khirune hithi inkir check pusi hithi committee lapen chojor chula arat akoi pipon West Karbi Anglong hithi rupen kichu khirune hithi kangkir ruithom hithi kangkira jok chojor chula arat tihina natkana hokpen chetong nang ritilo hithi ruithom kangkir nang laki Kopili IMAC Pawan Kumar Rai lapen amreng IMAC Rina Terang pia tumke pangkria pot lapen kilang chari thekthia pot pusi hithi committee amai pusar sing ingling lapen rong mekaratum akoi pi chojor chulang lapen rong arat hithi along kiwang via theke hithi along inghan langbung chiteng plang pot puta ningjirinti কাপানির সমস্যায় জুৰুল্লা কৰা হেৰণী সাপ্তাহিক বজাৰ যোৱা ৩ সপ্তাহ ধৰি বন্ধ হৈ থকাৰ পাছতো আমাৰ কপিলি আৰু আমৰেং সমষ্টিৰ স্থানীয় এমএসি দুজন থকাৰ পাছতো আজিলৈকে এই দুয়োগৰাকী এমএসি পৱন কুমাৰ আৰু ৰীনা তেৰাংপিয়ে কোনো খা খবৰ নোলোৱাটো অতি দুৰ্ভাগ্যজনক আৰু দুয়োগৰাকী অকৰ্মণ্য এমএসিয়ে তাৰ কাৰণে গৰিহণা যোগ্য আমি গৰিহণা দিছো দুয়োগৰাকী এমএসিক ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দিয়াৰ কাৰণে তাৰ লগতে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ কৰ্তৃপক্ষকো আহ্বান জনাব খুজু যে আমাৰ খেৰণী বজাৰত অতি সোনকালে চেন গ্ৰেভেল পেলোৱাৰ ব্যৱস্থা কৰি দিব লাগে যাতে আমাৰ সাপ্তাহিক বজাৰখন অতি সোনকালে চলিব পাৰে বিশেষকৈ আমাৰ কপিলি আৰু আমৰেং সমষ্টিৰ দুয়োটা সমষ্টিৰে মূল বজাৰ আমাৰ খেৰণী সাপ্তাহিক বজাৰখন বিশেষকৈ বোকা আৰু পানীৰ সমস্যাৰ ফলত যোৱা ৩ সপ্তাহ ধৰি বজাৰখন বন্ধ হৈ আছিল আৰু আমি আশা কৰিছিলোঁ যে পৰিৱৰ্তনকামী চৰকাৰৰ দুইজন এমএসি আমাৰ এইটো এৰিয়াত আছে আমাৰ কপিলি সমষ্টিৰ এমএসি হৈছে পৱন কুমাৰ ৰায় আৰু আমৰেং সমষ্টিৰ এমএসি হৈছে ৰীনা তেৰাংপি কিন্তু যোৱা ৩ সপ্তাহ ধৰি আমাৰ এই বজাৰখন বন্ধ হৈ থকাৰ পাছতো এই দুয়োগৰাকী এমএসি পৱন কুমাৰ ৰায় আৰু ৰীনা তেৰাংপিয়ে আজিলৈকে কোনো ধৰণৰ খা খবৰ লোৱা নাই আৰু ৰাইজৰ সমস্যাৰ প্ৰতি তেওঁলোকে সম্পূৰ্ণভাৱে পিঠি দি পেলাই আমাৰ ৰাইজক দুখ কষ্টৰ মাজত তেওঁলোকে ঠেলি দিছে গতিকে আজি আমি খেৰণী সাপ্তাহিক বজাৰ কমিটিৰ আহ্বানত আমাৰ খেৰণী অঞ্চলৰ ৰাইজ গাঁওবুঢ়াসকল আমাৰ ইয়াত আছে স্থানীয় বুদ্ধিজীৱীসকল আছে তেওঁলোকক লৈ পেলাই আমি আজি ৰাজহুৱা সভা এখন অনুষ্ঠিত কৰিছোঁ আৰু এই সভাত এই সিদ্ধান্ত লোৱা হৈছে যে যিহেতু আমাৰ স্থানীয় এমএসি দুজন থকাৰ পাছতো আমাৰ ৰাইজৰ সমস্যাৰ প্ৰতি আজিলৈকে তেওঁলোকে কোনো ধৰণৰ খা খবৰ লোৱা নাই গতিকে দুয়োগৰাকী এমএসিকে আমি ষ্ট্ৰংলি কণ্ডেম কৰিব লাগে এই ৰিজলিউশ্যন আজি আমি লৈছোঁ আৰু তাৰ লগতে আমি আহ্বান জনাইছোঁ যে কাৰ্বি আংলং অটোনমাস কাউন্সিল কৰ্তৃপক্ষক অতি সোনকালে আমাৰ এইখন বজাৰত তেওঁলোকে ছাৰ্ভে কৰি পেলাই চেন গ্ৰেভেল পেলোৱাৰ জৰিয়তে আমাৰ বজাৰখন সুকলমে চলিবলৈ দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰি দিব লাগে এই আহ্বান আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ প্ৰতি জনাইছোঁ এই অনুৰোধ যোগাযোগ নকৰা নহয় ছয় মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমাৰ ইয়াত গুৰ এছ'চিয়েশ্যন আছে আৰু আপোনালোকে জানি আচৰিত পাব যে আমাৰ এইখন বজাৰত বিশেষকৈ আমাৰ খেৰণী তাৰ পাছত হাৱাইপুৰ জিৰিগিন্দেং জেংখা বৃহৎ এটা অঞ্চল এইটো চৰকাৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত এটা অঞ্চল যে এইটো বৃষ্টি ছায়া অঞ্চল গতিকে আমাৰ এইটো অঞ্চলৰ দুখীয়া ৰাইজে আৰ্থিক শস্য হিচাপে বিশেষকৈ বাছি লৈছে কুঁহিয়াৰৰ খেতিটো গতিকে কুঁহিয়াৰ খেতি হৈছে মেইন আমাৰ ইয়াৰে মানে ইকনমিক ক্ৰপছ গতিকে এইখন বজাৰত প্ৰত্যেক সপ্তাহত নাই বুলি ক'লেও 10-15 হাজাৰ টিনৰ মানে বেপাৰ হয় গতিকে এইটোৰ ক্ষেত্ৰত এই বজাৰ বন্ধ হৈ থকাৰ কাৰণে গুৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছে কিন্তু তেওঁৰ ফালৰ পৰা আমি আজিলৈকে কোনো ধৰণৰ সদুত্তৰ পোৱা নাই কিন্তু আপোনালোকে জানি অতি আচৰিত পাব যে যেতিয়াই আমি যোগাযোগ কৰোঁ তেওঁক ফোনত কিন্তু আমাৰ ফোনেই তেওঁ মানে নধৰে সেই গতিকে আজি আমি প্ৰেছ কনফাৰেন্সৰ জৰিয়তে আমাৰ ৰাইজৰ সমস্যাটো আপোনালোকৰ জৰিয়তে ৰাইজৰ আগত জনাই দিবলৈ বাধ্য হৈছোঁ
দালাল চক্ৰ বুলি তেনেকুৱা আমি ক'ব নোখোজোঁ কিন্তু স্থানীয় ইয়াত বিজেপি নামধাৰী কিছুমান নেতাই বিশেষকৈ বজাৰ কমিটিৰ সংক্ৰান্তত তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈ থকা আমি দেখিছোঁ আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ইয়াৰ মহলদাৰ তাৰপাছত বিজেপিৰ নামধাৰী কেইজনমান নেতাই বেপাৰীসকল আহিব খোজা স্বত্তেও তেওঁলোকক ফোনত দাবী ধমকি দি আহিবলৈ মানা কৰা বুলি আমি গম পাইছোঁ আৰু তেওঁলোকৰ ফোনৰ নাম্বাৰবিলাক ইতিমধ্যে আমি সংগ্ৰহ কৰিছোঁ কিন্তু এই যোৱা সপ্তাহতো আমি দেখিছোঁ যে ইয়াত বিশেষকৈ ঝিৰিকিন্দেৱৰ পৰা অহা কাৰ্বি মহিলাসকলে বুঢ়ী মহিলাসকলে চব্জিৰ বেপাৰ কৰিব আহে তেওঁলোককো মূল বজাৰৰ যিবিলাক ভেটি আছে সেই বজাৰৰ ভেটিৰ পৰা খেদি পঠিয়াই ৰাস্তাৰ মাজত বহিবলৈ বাধ্য কৰোৱা হৈছে তেওঁলোকে কৈছে বোলে যদি ইয়াত আপোনালোকে বজাৰ কৰে তেতিয়াহ'লে তাৰ বাবদ 10,000 ফাইন দিব লাগিব তেনেকুৱা ধৰণৰ ধমকি দিয়া বুলি আমি উক্ত মহিলা কেইগৰাকীৰ পৰা শুনিব পাইছোঁ গতিকে আমি আহ্বান জনাইছোঁ যে তেনেকুৱা ধৰণৰ কোনো ৰাজনীতি বজাৰত সোমাব নালাগে আৰু অহা সপ্তাহৰ পৰা আমি চাম তেনেধৰণৰ তেওঁলোকে যদি বাধাবিলাক দিব খোজে তেতিয়াহ'লে আমি আইনৰ কাষলৈও চাপিব লাগিব এইটো আমি সকীয়াই দিছোঁ Haurokhat Eli constituency angkang Mahamaya constituency Arlo Mahamaya DCRF along Haurokhat MLA Joram England pen MLA Development Fund 2018 lepen 19 aningkan abaha pen sika lak pliatan pen Forest Department Fund PC Aruni pha Inkora Troxy Arni Mahamaya DCRF along Forest Department pen son Inkora hini an thesre arong ke pona birta katnis along birta nangle Labang so amai long local MSC Lunsing teron pensi mai charipon mai along kachitong don alhi aman pen Harukat MLA Joram Ingling Karbi Anglong Autonomous Council Deputy Chairman Ritesh Inghi Karbi Anglong Deputy Commissioner Mridul Kumar Mahanta Samilang so Block BDO Mahamaya Arnam Kardomatum Forest Department asai khila pen BJP asong long kachirab dunatum chitong dun MLA Joram Ingling pen mai long lam ki jaipon ke thengpi hendo ilitum ache thelo ilitum carbon dioxide thengpi thengprang phan pipo pothot ilitum thengpi pensi oxygen N2po Lasiladak Mahamaya DCRF along lialong isi tourism adima sonsi cheman netlo Ladak Mondir Fishery Marat Mareng Asuna Sondo Lasona program tipiki ke tipiklo segon ta hophan ta hopeli ta arong ta prek pene jab arong ta hopene arong ke pona ba ke program tipiklo sita thesire arong pan loksit forest ke pinjongji ko bangke first and foremost lahalo amase sebenarnya ngarong piglo apa na so asai pini tung ke pachok ya pan pinpigi da pordo yo pene nengkring along ke son ke ya tahai nana bang ke pinpigi taksi porlo Marat apiatum ke chothai ave bom tang lopusi nili mathasi nili MLA fana tangka pensika lak fle tangka Forest Department tuma phan PC inkora hini an thesere arong epon blo kado kawe pen rong suri cap an prajama thesere arong eponji sita non ke suri isi arong ansi epon chotlang pota MLA pen pachini an parta MLA England pen rat aphan ke pachini pon ke thesere arong e choklopole ke chokji kali kilana nangjita kenang sot lasila bangso kelang aphan isi committee kibija Pan Forest Department tuma phanta pachini pontu আজি দিনটো আমি আৰম্ভণি আজি 300-400 পুলি লগোৱা হ'ব গতিকে ব্যৱস্থা চব হৈ গৈছে ফেঞ্চিং আছে লগতে গাঁতবিলাক খান্দা হৈছে আৰু পুলি যথেষ্ট আছে সেইবিলাক লগোৱা হ'ব বিশেষকৈ ফল মূলৰ পুলি মন্দিৰ আছে লগতে এনভাইৰনমেণ্ট যাতে সদায় ভালে থাকে মাননীয় মুখ্যমন্ত্ৰীৰ লগত ইতিমধ্যে কথা পাতিছোঁ তেখেতে খুব ভাল পাইছে যে এইটো খুব ভাল ইনিচিয়েটিভ খুব ধুনীয়া হ'ব গতিকে এইটো আমি এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ পৰা মই 4 লাখ টকা ধাৰ্য কৰিলোঁ এই ইনিচিয়েটিভ লোৱা বাবদ আকৌ ভৱিষ্যতে আৰু যথেষ্ট টকা আৰু আগবঢ়াম যিহেতু ছিজনেল গছ লগাই যেতিয়া লগাব নোৱাৰে ছিজনত লগাব লাগিব গতিকে ইয়াত ফল মূলৰ আম কঁঠালৰ পৰা আৰম্ভ কৰি ফল মূল যিবিলাক গছ বিশেষকৈ আজি 22 বিধ কিবা ফল মূলৰ গছ লগোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু ভৱিষ্যতে ইয়াত অকল গছ গছনি লগোৱাই নহয় এই আমাৰ এই পৰিৱেশটো যাতে ভাল কৰিব পাৰোঁ কাউন্সিলৰ কথা দিছে ইয়াত যথেষ্ট ৰাস্তা ঘাটক আদি কৰি ইয়াত উন্নয়নৰ কাৰণে আৰু ইয়াত ৰেষ্টুৰেণ্ট এটা বনাবৰ কাৰণে ইতিমধ্যে ইনিচিয়েটিভ লৈছে বুলি কৈছে মই আনন্দিত
BJP Sarihajan right wing amai pulang tukro chunbang longki rong hang pen mission kram satum aruni phai engkora trok arni ada porphai keba pormalom adim palisi sai ke claim ponbomatum pen chihuchiput padoda Sarihajan irrigation alang tengalong pen si aning wang ta sai chutiki ponlong bomlo labang so alang pen kedam tang aning kan hut lang teng kewak eda jok sai chutiki aratum lang kadure mate kisung chitong nang rintilo lasinon labang so alang teng kasalam kapamisen nang jila pen apora teng men kepatang ponjia phan Sarihajan local committee amai phula pen chunba ke hai tuma hin pen sai ke claim bom atuma phan than pachini dun laso sai ning kan wang ke sarkar pen nang piber thek thea potsi nang salam pipon pamenang ji pu than pachini dun non malam so por phan dihina pharman bir tamai to mar iksina আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Jubu Sports Restaurant, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant. For reservation contact 9957381813 or 8638462619 or 8812998125. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi gulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, upthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Dinamo Pipothar Bir Talong Wangtholo. Forest Department Hamren Division Pen Kasilampon Botanical Garden Hamren Danger Swap Pamadung Het Ningkan Inkora Phoan Baga Pranghut Alira Cham Kedo Hamren Araratum Tingni Wang Belang. Ihudi Sike Bang So Botanical Garden along Arniwang Ta Munit Atum Kijuy Kilangdam Chethor An Pin Labang So Botanical Garden Nonta Dobomblak Sita Aprang Ason Kalilo.
kilang meme ason thangnat tavi aprang ke asona sonamir karche padosi isi kiju kilang adim manlo non tadim ke kai tenglang muthe kai son ki palang mir pen ki palana sai paklem khedera jok kai ta pangram supen an park ek thangnat ta avidetlo forest department hamren division along officer tumke chelar bomlo dam bomlo pen wang thu bomlo sitami bang so botanical garden arja mumang aprang ason kilar thujia officer ki non antak ke wang bang avelang bang so botanical garden ki pahona bang asai khia prang pen ki paklem bom do bon sitami ke claim nangja sai se kachelong thek thia jok dam sitami chitong dam de athe hona bang abi pen sita thangnat kana hokja sona mat siawi hamren arada phan ki jui kelang adim children park do recreation park lapen botanical garden do bon sitami non ke children park abang ke fridak lo lapen recreation park pen botanical garden abang ke pangram samat paduke ajata avidet lo Saphabani Area Baptist Fellowship ki parluang kang Lokhijan Baptist Church along amikar mate kesarnai abangphu karitang baburam teron arta nikan trucks kebaphan hini angreng karli arni aruni pha engora truck arni methanga hemalong kachiki moasai kipadopon ada porphai ner kebapor thiria long damsi kipip atipit along thesere mirba damrin tilapen kendel kaite kangsi alangli akar jong aphan arnam ardom pilo adun thua hemalong palisi monduli asorpet arnam kardom padoponlo dikon suren ingleng pen kache phaim phupon amailong pastor jangwel hanse pen arnamalam than ponlo kalitang baburam teron ke kedam tang suri hinira kret chok siani kar aruni phaing kora chok arni silabang sopirthi pen che utekanglo lapen alangli ke Lokhijan Baptist Church along inut ke sarnai abang phula pen alangli ke dotiga hut ki dukdet kadure dara tumaphan kang honpik abang phulo pinpur ponme alangli ke pherang ke anan terang ahupomate aonglo kachikimo along alangli achor kajok ingtipi asupo asupi ausa akor pimar asumar monduli isi lapen adonara raptum chetong dunsi kachikimo asai mesen pen pachun ponlo ada babirta bang kilapas kang ton poniklo dume thakmi kardam